অ' পনীৰকে বনাই দিয়া আজি। পনীৰখিনি দেখি পিছে মোক সুধিছে আজি গাহৰি বদলি ঘৰলৈ পনীৰ আহিলে যেন। মই বোলো ৰাইজে গাহৰি ভিডিঅ' চাইছে আমনি পাইছে চাগে অ'। কিন্তু গাহৰি জানো আমনি লগা বস্তু হয়? বাৰু যিয়ে নহওক পনীৰ কিন্তু ভাল বনাইছিলে দেই। ৰেচিপিটো মাজতে মই এদিন দি দিম বাৰু। পিছে আইদেউ ইমান জল্দা-জল্দিকে ওলাইছে যে ক'ত যা মানে। পুৰাটো হ'ল একচুৱেলি এটা বাহানা আইদেউক ম'ম' খুৱাব লাগে। বাৰু ওলালো ঠিকেই, কিন্তু এই গেলা গৰমত গাটো গোন্ধাইছে অ'। বিচাৰি লগাবলৈ একো এটা পোৱা নাই। পাৰফিউমটো পিছে মই আনিও থৈছিলো, ক'ত থলো জানো। মই বোলো আইদেউ কিবা আছে নেকি? খাওঁতকে গডৰেজৰ পৰা উলিয়াই আনি কৈছে বস্তু ক'ত থৈ মনত নাথাকে হা। আৰু এইটো হৈছে ইণ্ডিয়াৰ বেষ্ট মেন্স পাৰফিউম পাৰ্ক এভিনিউ ইউফৰিয়া, যোনটো আমাৰ ল'ৰাবোৰৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে। অনলাইনত এই প্ৰডাক্টটো 10,000তকৈ বেছি পজিটিভ ৰিভিউ দিয়া আছে আৰু ইয়াৰ ফ্ৰেগ্ৰেন্স কাপোৰত আৰামছে 8 to 10 ঘণ্টা থাকি যায়। কাৰণ এটা আছে বেনজইন ৰেজিন, যোনটো বেলেগ পাৰফিউমত নাথাকে। মইতো কম গৰমৰ এই দিনকেইটাত ঘামৰ গেলা গোন্ধৰ পৰা বাচিবৰ কাৰণে প্ৰত্যেকজন পুৰুষে এইটো পাৰফিউম লগাব পাৰে দেই। আৰু এতিয়া এই পাৰফিউমটোৰ এটা লিমিটেড অফাৰ চলি আছে ফ্লিপকাৰ্ট বা এমাজনত মাত্ৰ 399ত পাই যাব। কমেণ্টত ব্ৰ বুলি লিখি দিয়ক, মই আপোনালোকক প্ৰডাক্টৰ লিংক পঠাই দিম আৰু 2 এদিনত আপোনালোকে ডেলিভাৰী পাই যাব। বাৰু আমিতো ৰেডি। মই বোলো চলো আইদেউ ম'ম' খুৱাই আনো তোক। এটাই ভাল বাৰু, বৰ বেছি এটা ডিমাণ্ড নকৰে, ভাল ছোৱালী আকৌ।